নমস্কাৰ। ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ কাৰণ আমি গা পা ধুই আকৌ সোনকালে বাবাৰ ওচৰলৈ বাবাক লগ কৰিবলৈ যাব লাগিব আৰু ট্ৰেইন আছে 3:15। আজি এই ভিডিঅ'টো চিৰিজটোৰ সমাপ্তি ঘটিব। তো সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই বাকী ইনফৰমেশ্যনখিনি যিখিনি দিবলৈ আছিলে আজিৰ ভিডিঅ'টোত পাই যাব। আৰু এইফালে অকণমান দৃশ্যটো আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক কিমান কণী, চাওক একো নেদেখি একোৱে নেদেখি এইফালেও কিমান কণী কৰিছে। ভিডিঅ'টো শেষলৈকে চাই যাব, গোটেইখিনি ইনফৰমেশ্যন দিবলৈ মই চেষ্টা কৰিম। এয়া আমাৰ বাইদেউ উঠিছে দেই, বাইদেউ লাহেকে উঠিছে আৰু। আমি বৰ্তমান আহি আছোঁ, আপোনাৰ অকণমান কেম্পাছটো ফুৰিছোঁ। এইফালে আপোনাৰ ঘৰ দেখিছোঁ, তাৰপিছত এইফালে আপোনাৰ খুব ধুনীয়াকে এটা ড্ৰেগন বনাই থোৱা আছে। সেইফালে চাওঁ কি আছে। এইটো এটা একচুৱেলি গেষ্ট হাউচৰ নিচিনা লাগিছে, গেষ্ট হাউচে চাগে, গেষ্ট হাউচে হয়। ইয়াত একচুৱেলি থকাৰ কাৰণে গেষ্ট হাউচ খুব বহুত আছে। এইবোৰ আছে গেষ্ট হাউচ। গেষ্ট হাউচ আছে কেতিয়াবা আৰু খুব চফাকে থৈছে। এইটো এটা গেষ্ট হাউচ। তাৰপিছত আমি আছিলোঁ এইকেইটাত আছিলোঁ। এইটো চাওক, এইটো এই ড্ৰেগনটোৰ ফ্ৰণ্টৰ ফালৰ পৰা এইটো চাইডে এটা মন্দিৰ আছে আৰু আপোনাৰ হলৰ নিচিনা এটা আছে, অশোক স্তম্ভ বনাই থোৱা আছে। এয়া চাওক, এইফালে একচুৱেলি যাব কিয় নিদিয়ে গম পায়নে? এই গেটখন ধুনীয়াকে বনাই আছে, আকৌ নতুনকৈ বনাই আছে। তলৰ ডোখৰ পুৰণাই, ওপৰ ডোখৰ আকৌ নতুনকে বনাইছে, ত' সেইটো কাৰণে বন্ধ কৰি থৈছে জেগাডোখৰ। আৰু এইফালেও কিবা নতুন কনষ্ট্ৰাকচন চলি আছে, কিবা সম্ভৱ মন্দিৰেই হ'ব চাগে যেন লাগিছে। মন্দিৰ বাবা মন্দিৰলৈ বৰ্তমান সোমাই আহিছোঁ। বাকী দৃশ্যটো আপোনালোকক দেখালোঁ আৰু দেখাবলগীয়া আছে, কিন্তু ইয়াৰ ভিতৰৰ দৃশ্য দেখাই বাকী থকাখিনি পিছত দেখাই দিম। এইফালে ইয়াতে কি সুন্দৰ চক, কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। সঁচাকৈ খুব ধুনীয়াকৈ সজাই থৈছে আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন। সেইফালে চাওক, সেইফালে বাবাই পূজা কৰি, সেয়া ডাঙৰ বাবাৰ ফটো। এইফালে মূৰ্তি আৰু ভিতৰত দেখামগে আপোনালোকক। আমি চাকি জ্বলাই লওঁ।
এইফালে চাওক, এইফালে পইচা চাওক কি ধুনীয়াকে দি থৈছে পইচা। পইচাই ফুলদানি বনাই দিছে, ধুনীয়া লাগিছে। 50 টকীয়া আৰু 100 টকীয়া না? এইফালে এইফালে দেখিলে, এইফালে আমি ধূপ জ্বলালো আৰু মম জ্বলালো। আৰু এইফালে এইটো চাইডে একচুৱেলি বাবাক লগ কৰিবৰ কাৰণে ইয়াতে সকলোৱে বহি পেলাই ৱেটিং কৰিব পাৰে খুব ধুনীয়াকৈ। আৰু ইয়াৰ এটা কথা ক'ব লাগিব, আপোনাৰ যি পৰিষ্কাৰ পৰিচ্ছন্ন দেখা গৈছে, সেই পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি কিন্তু খুব ভাল লাগিছে। এইফালে চাওক, বিভিন্ন বস্তু আছে, মই দেখাবলৈ চেষ্টা কৰিছো। এইফালে ফটো আছে। এয়া চাওক, এয়া আমাৰ অসমৰ প্ৰাণস্বৰূপ জুবিন গাৰ্গৰ বাবাৰ লগত, এয়া ডাঙৰ বাবাৰ লগত। এইফালে আছে, মই ফটোখিনি দেখি যি গম পাইছো, জুবিন গাৰ্গ এবাৰ নহয়, বহুবাৰ আহি গৈছে সম্ভৱ ইয়াত। এবাৰ অহা হলে এখন ফটো থাকিলেহেঁতেন। আৰু জুবিন গাৰ্গ বহুত দিনৰ পৰাই আহি থাকে যেন লাগিছে জুবিন গাৰ্গ। এই জুবিন গাৰ্গ এখন ডেকা কালৰ ফটো। এইফালেও বিভিন্ন জনৰ ফটো আছে। এয়া কি হয় ভাইটি? ভাইটি নাই নি ল'ৰাটো? এয়া প্ৰসাদ হয়, আৰু কেনেকে দিয়াৰ ব্যৱস্থা কেনেকুৱা কি হয় নাজানো, কিন্তু অকণমান দেৰিকে গম পাম চাগে, গম পালে আপোনালোকক জনাই দিম। এয়া প্ৰসাদ। আৰু এইফালেও কেম্পাছটো দেখাই দিছো, আৰু কেম্পাছটো দেখুৱাৰ লগে লগে ভিতৰত কি কৰিলো, কেনেকুৱা কি হয়, মই সকলোখিনি আপোনাক কৈ যাম। আমি ভিতৰলৈ গ'লো, বাবাক লগ কৰিলো। বাবাৰ ওচৰত একচুৱেলি ভিডিঅ' কৰিবলৈ বেয়া লাগিলে, সেইকাৰণে নকৰিলো। কিন্তু বাবাই আশীৰ্বাদ দিলে, আমাৰ সকলোকে আশীৰ্বাদ দিলে। পাথৰো আমি ল'লো। পাথৰ আপোনাৰ যোনটো জোৰকে দিয়ে, বগাটো আৰু গল্ডেন কালাৰটো, এইটো 1000 টকা। আৰু গল্ডেন কালাৰটো অকলে ল'লে 100 টকা লয়। সেইটোৱে কথা। তো আপোনাৰ ইয়াৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। খুব সুন্দৰকৈ একচুৱেলি ইয়াত ফুল ৰুই থোৱা আছে, বাবাই নিজে ৰুৱে। এইফালে আছে। চাৰিওকাষে খুব সুন্দৰ সুন্দৰ ফুল লগাই থোৱা আছে। এইফালেও ফুল। এইফালেও বহিব পৰা ব্যৱস্থা আছে এডোখৰত খুব সুন্দৰকৈ। এইফালে ধনিয়া, পিঁয়াজ এনেকে কৰিছে বাবাই। এইফালে ভৰি ধুবলৈ ব্যৱস্থা আছে এইফালে। আৰু যি আমি প্ৰসাদৰ কথা কৈছিলোঁ, প্ৰসাদ দেখিছিলোঁ, সেই প্ৰসাদ কোনো মূল্যৰ বাবদ নিদিয়ে, সুন্দৰকৈ বিনামূলীয়া হয় আমাক দি পঠিয়াইছে। তো এয়া ভাতৰ নিচিনাকে হওক বা প্ৰসাদৰ নিচিনাকে হওক, আপোনালোকে ধুনীয়াকে খাব পাৰে এইটো। আৰু পাথৰটো পিন্ধাৰ পিছত কোনো তেনেকুৱা নিয়ম নীতি ইমান
নাই। ধৰি লওক সোঁহাতত খালি সোঁহাতত পিন্ধিব লাগে। মতা মানুহ, মাইকী মানুহ, সৰু ল'ৰা ছোৱালী হওক, সৰু ল'ৰা ছোৱালী যিহেতু আঙুঠি নহয়, আঙুঠি পিন্ধা লকেট বনাই পিন্ধিব পাৰে। আৰু আপোনাৰ আৰু তেনেকুৱা বোলে এই পিন্ধাৰ কাৰণে মাছ মাংস খোৱা, চোৱা, এনেকুৱা মাইকী মানুহৰ মাহেকীয়া, তেনেকুৱা ধৰণৰ কোনো একো নিয়ম নাই। বাবাই আমি সুধিলোঁ, এনেকৈ পিন্ধিব পাৰে। তো আৰু বাকী দেখুৱাই গৈ আছোঁ। গোলাঘাটৰ পৰা লিডুলৈ যি যাত্ৰা আছিলে, সেই 3 দিনীয়া যি যাত্ৰা আছিলে, আজি সফল সমাপ্তি ঘটিছে। তো এতিয়ালৈকে আপোনালোকৰ আৰু ভগৱানৰ আশীৰ্বাদত আমি বৰ্তমান ঘৰলৈ উভতিছোঁ। একো দিগদাৰ নোহোৱাকৈ, একো অসুবিধা নোহোৱাকৈ বৰ্তমানলৈকে আমি গৈ আছোঁ। প্ৰায় আমি ৰাতি 10টামান বজাত আমি ফৰকাটিং পামগৈ। আৰু এই চিৰিজটো আপোনালোকে খুব ধুনীয়াকৈ মৰম দিছে। বাকী ভিডিঅ'বোৰো এনেধৰণে মৰম দি যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।